বিপিএফ দল হিচাপে সঁচাকৈ 11টা সমষ্টিত আমি দিছিলোঁ BTC অঞ্চলত আৰু 4টাটো আমাৰ বিজেপি দলৰে NDA হিচাপে। তো ইয়াৰ ভিতৰত আমি BPF-এ 10টা আৰু 4টাটো বিজেপি 14টা হ'ল। একটাতো আমি জিকিব নোৱাৰিলোঁ। যেন হওক আমাৰ উদ্দেশ্যটো হ'ল BTC-ৰ সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই কাম কৰা। যি কাম কৰিব লাগে এডুকেশ্যন ছেক্টৰ হওক, PWD হওক বা ইৰিগেশ্যন বা এগ্ৰিকালচাৰ, যিকোনো ডিপাৰ্টমেণ্টেল উন্নয়নৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীয়ে যাতে সমানে প্ৰায়ৰিটি পায়, এইটো লৈহে আমি কাম কৰিম। এইটো হ'ল আমাৰ উদ্দেশ্য। এইটো BTC-টো ষ্ট্ৰেংথেন কৰাটো আমাৰ BPF দলৰ মেইন উদ্দেশ্য। মন্ত্ৰী কিমানজন পায় নাপায় এইটো আমাৰ বাৰ্গেনিং ইছ্যু নহয়। আমি বাৰ্গেনিং কৰিব BTC ডেভেলপমেণ্টৰ ক্ষেত্ৰত, সেইটোহে আমাৰ বাৰ্গেনিং হ'ব। মন্ত্ৰী লৈ পেলাই বাৰ্গেনিং নহয়। মুখ্যমন্ত্ৰীক আপুনি সাক্ষাৎ কৰিছিলে ছাৰ? নাই, সেইদিনা ৰিজাল্টৰ দিনা সাক্ষাৎ কৰিছোঁ আমি। জাষ্ট কংগ্ৰেচুলেশ্যন দিবৰ কাৰণে আমি গৈছিলোঁ, আৰণাই পিন্ধিছোঁ। বেলেগ ৰাজনীতিভাৱে বেলেগ এনেকুৱা সমস্যা, ৰাজনীতিভাৱে এনেকুৱা কিমান মন্ত্ৰী লাগে নালাগে, কি হ'ব নহ'ব, সেইবিলাক লৈ আমি আলোচনা কৰা নাই। মুঠতে যিহেতু NDA চৰকাৰ হ'বলৈ গৈ আছে, তো চিফ মিনিষ্টাৰটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব যিহেতু, সেইকাৰণে আমি জাষ্ট কংগ্ৰেচুলেশ্যন দিবৰ কাৰণে মই গৈছিলোঁ। সেইখিনি কথা। AGP আৰু BPF দলৰ পৰা মহিলা সাংবাদিকে কথা পাতিছে, তেওঁলোক মুখ্যমন্ত্ৰী আপোনাক দিব কংগ্ৰেছে আপোনাক আপুনি কংগ্ৰেছৰ লগত কথা পতা বুলি কৈছে ছাৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি। এজন মই আছিল কোন মহিলা সাংবাদিক? মুখ্যমন্ত্ৰীয়ে কোৱা কথা। এই কিবাটো কি কয়, কি নাম আছিল, সি মোৰ লগত কথা পতা নাই। আমাৰ মানুহবিলাকৰ লগত কথা পাতিছে, মোৰ লগত ডাইৰেক্ট কথা পতা নাই। আমাৰ দলৰ 2-3জন মানুহৰ লগত কথা পাতিছোঁ, মই গম পাওঁ। কিন্তু মুখ্যমন্ত্ৰী দিব খুজিছে কাক? এই মুখ্যমন্ত্ৰী দিয়া মানুহ দিব পৰা ক্ষমতা আছে তাৰ।